ৰ'ব কি হ'ল নিলিখিলে যে ক'ত যায় পানী গিলাচ খাই আহোঁ আপোনাৰ গিলাচ একো নহয় দিয়ক মোৰ বেমাৰ আজাৰ নাই কমল তাক কিয় মাতিছে ৰ'বা যোৱা হ'ব পানীটো পিছত দিলেও হ'ব কি কৰি আছে আপুনি এইবিলাক লিখক আকৌ সেইটো কি লিখিছে ডেটটো প্ৰথম ভৰাইছে ডেটটো পিছত লিখিব আগতে মই যিটো কৈছো সেইটো লিখক কি ভাবি আছে লিখিব পাৰিব নাই সেইটো কওক এই টোটেল পেজটো চহীটো কৰিবলৈ কিমান জেগামান ৰাখিব লাগিব মোৰ চহী পিছতো হ'ব আগতে মই যিটো লিখিব দিছো সেইটো লিখক আৰু এইবিলাক কি লাগি আছে ক'ত আপোনাৰ লেফ্ট ছাইডত সেইটো হ'বলা লেফ্ট ছাইড এইটোতো আপোনাৰ ছাইডৰ পৰা কৈছোঁ চিয়া আহি লাগিছে ছাবজেক্ট বুলি লিখিম সেইবিলাক মই আপোনাক লিখিব দিছো নেকি মই আপোনাক যিটো লিখিব দিছো সেইটো নিলিখে কিয় চাৰ্কুলাৰটো মই ডাঙৰ হাতৰ এছে দিবলৈ বাধ্য হ'লোঁ দেই কি লিখিছে নিজে পঢ়ি দিয়ক এছ দিছোঁ মই বৰ্তমান কামটো চলি যাওক আমাৰ ER দিছোঁ KULAR সাৰ্কুলাৰ মই দুটা মিডিয়ামৰ কাৰণে ৰাখিছোঁ এইটো ইংলিছ বুজি পোৱা অফিচাৰখিনিয়ে চাব আৰু অসমীয়াত মই সাৰ্কুলাৰ বুলি লিখি দিছোঁ এইটো খাটি অসমীয়া অফিচাৰখিনিয়ে পাব দুই ছাইডৰ ৰাখিছোঁ আৰু এটা কথা মই ইয়াতে এটা লিখি দিওঁ আমাৰ বেহাৰবাৰীৰ ফালৰ পৰা নাযাব জানো দৰ্খাস্তখন ফৰ্ম বেহাৰবাৰীৰ পোষ্টটো ভৰাই থওঁ অসমীয়া এতিয়া পিছৰখিনি কওক ছাৰ আমাৰ বেহাৰবাৰী আউটপোষ্টটো ছুটিকে BBOP কয় বোলে সেইটো আপুনি মোক ক'ব নালাগে মই আগতেই জানো ভেৰি গুড মই আকৌ ভাবিছিলোঁ আপুনি লিখিব নোৱাৰিব বুলি ঠিক আছে খাতনি ভেৰি গুড থেংক ইউ হেতেৰিকা সঁচাকৈ যদি মই লিখি দিব পাৰিলোঁহেঁতেন এইটো শ'ল ঠেকত নহয় এইটো একে হাংগৰ ঠেকত পৰিলোঁ ছাৰ মই চাৰেণ্ডাৰ কৰি দিলোঁ এক্সট্ৰিমলি চৰি মই লিখিব নোৱাৰিম এইটো লাজ লগা নাই আপোনাৰ কিহৰ কাৰণে মোৰ লাজ লাগিব লাগেনো এটা সামান্য ইংৰাজী ৱৰ্ড লিখিব নাজানে সেইকাৰণে মই কিয় লাজ কৰিম কি কাৰণে লাজ পাব নালাগে আগতে সেইটো কওকচোন ইংৰাজৰ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানী সিহঁতে আমাৰ ভাৰতলৈ আহিলে বাণিজ্য কৰিবলৈ আমাক শাসন কৰিলে এই চুকত এটা টোপোলা আছে আমাক অত্যাচাৰ কৰিলে আমি আন্দোলনত জঁপিয়াই পৰিলোঁ কিমান নিৰীহৰ তেজেৰে ভাৰত ভূমিৰ আঙুলি কৰিলোঁ কত পিতৃ পুত্ৰ হাৰা হ'ল কত মাতৃৰ বুকু সোধা হ'ল এই মৃত্যু যাওকচোন ইয়াৰ পৰা যাওক এটা শব্দই আপোনাৰ মোৰ মাজত আজি বিভেদ আনি দিলে এয়া ইংৰাজ ছাৰ